হেল্ল' গাইজ আমি আজি দেৰগাঁও অঞ্চলত আছোঁ আৰু দেৰগাঁও অঞ্চলত এডোখৰ জেগা মাছ চাপৰি বুলি কয় নহয় জানো জেগাডোখৰ আৰু এই যে আমি এতিয়া গৈ আছোঁ দেৰগাঁও অঞ্চলৰ এডোখৰ ধুনীয়া জেগালৈ আমি গৈ আছোঁ আমি সকলোকে আপোনালোকক দেখাম আমি গোটেইকেইজন ককাই ভাই গৈ আছোঁ জেগাডোখৰটো নামটো খুব মানে ওলোৱা নাই কিন্তু জেগাডোখৰ ইমানেই ধুনীয়া নেক্সট এইডোখৰ জেগা আপোনালোকৰ টুৰিজিম প্লেচ হিচাপে পৰিগণিত হ'ব তো আমি গৈ আছোঁ সকলো আৰু জেগাডোখৰলৈ গৈ আমি আপোনালোকক দেখাই আছোঁ জেগাডোখৰ নতুন নতুন কিছুমান ভিউ পইণ্ট আমাৰ সেইজন এমিয়ঙে ড্ৰাইভ কৰি আছে একদম সুন্দৰকৈ গৈ আছোঁ এইটো ৰভাঘৰা তিনিআলি হয় আপোনালোকে এইবোৰ ঠাই দেখা পাইছেনে খালী ঠাই হৈ আছে ইয়াতে গছপুলি ৰোপণ কৰা হ'ব সেইবোৰতে ইয়াত বহুতো গছ গছনি আছে তথাপিও আৰু অকণমান লগাই দিওঁ আপোনালোককো দেখুৱাম ৰূপম দাসে